কি আনিছে এই লাও আদা 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 আনিছে नमस्कार वेलकम बैक टू माय यूट्यूब चैनल स्वागतम जनाइছো तो वीडियो तो बहुत धमाका होने वाला है तो देख के रहो गाइस तो देख के रहो पूरा एकदम वीडियो में पूरा धमाका होने वाला तो गाइस याते আমার ভাত হবো ভাত হইলে ইয়াতে বনাবো এখিনি বনা হৈ গেছি মোটামুটি ইয়াতে 8টা 9টা মান চৌকা হবো চৌকা খুন্দা হবো তাৰপিছত এখিনি পুরা ক্লিয়ারলি বনা হৈ গল তো এখিনি টিং সিং দিয়া হৈ গল এতিয়া বৰ্তমান তো গাইস এইটো হৈছে মানে মানুহ চানো আহিলে মানুহ চানো আহি বহাতে বহি এটা যাতে টেবুল সেবুল থোৱা হ'ব মানে ডাইনিং থোৱা হ'ব So high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. Times don't fly too high. Be sure to keep the ground in sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. মন্দিৰতে বনা হৈছে তো আমাৰ এইটো ৰাইজৰ মন্দিৰ হয় তো ইয়াতে তাৰমানে বস্তু চব ৰবা দিয়া হৈছে পুৰা তাৰপিছত মোটামুটি আমাৰ এই মঞ্চখন হ'ল এইখন মঞ্চতে আমি কৰা হ'ব মঞ্চখন এতিয়া ঠিক কৰা নাই আৰু মোটামুটি আৰু শনিবাৰ মানে আমি ঠিকে তাতে কাপোৰ চাপোৰ লগাই ধুনীয়াকৈ পেণ্ডেলটো বনাম তো নেক্সট আমি আকৌ ত্ৰিপল দিয়া হ'ব ত্ৰিপলৰ কাৰণে আমি এইখিনি কৰি আছোঁ কি কবি তোমালোকৰ কি খবৰ ভাল না আমি সাজু হৈ আছো দিয়া ঠিক আছে এতিয়া আমাৰ এতিয়া চাহ বনাই আছে আমাৰ খুৰাটোৰ পৰা চাহ খুৰা কি বনাইছা আলু গুটি বাবা আলু বনাইছে একদম হৈ আছে ন বঢ়িয়া চাহ বনাইছো চাহ বনাইছা বনাইছো লাল চাহ বনাইছে এই আমি মানে এই ঘৰৰ কাৰণে আমি এতিয়া লাগি আছো এতিয়া তাৰ কাৰণে এতিয়া এইফালে খাটিয়া লাগে খাটিয়া বনাম এতিয়া আচ্ছা খাটিয়া মানে বাঁহৰ পৰা বনাই আছে আৰু হয় বাঁহৰ এতিয়া আমাৰ এইখন হ'ল পূজানলয় হয় ইয়াতে মানে খোজ খাব ফ্লেগৰ কাৰণে কৰা হৈছে ন ফ্লেগৰ কাৰণে কৰা হৈছে এইটো ইয়াতে 10টা 22ডাল আছে ন 22ডাল মানে পতাকা পুৰা উৰা হ'ব আৰু হ'ব আচ্ছা আমি ইয়াতে এইকেইডাল আৰু ফ্লেগ ইতিমধ্যে আমি তৈয়াৰ কৰি থৈ দিছোঁ আৰু পুৰা ৰেডি কৰি থৈ দিয়া হৈছে মানে এতিয়া ফ্লেগ মোটামুটি দেওবাৰে মানে উঠোৱা হ'ব তো 21ডাল ফ্লেগ উঠোৱা হৈছে ন তো ইয়াতে কি বুলি কয় ফ্লেগো উঠোৱা হৈছে আৰু এইখিনি আমি চাইডে এইখিনি ফ্লেগ দি দিম আমাৰ ইয়াতেও বহুতখিনি যথেষ্ট ফ্লেগ আছে
তাৰপৰা এনেকৈ ফ্ৰেণ্ড আজি ভিডিঅ'টো ইমানেই আছিল তো নতুনকৈ যদি কোনোবাই চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ভিডিঅ'টো পূৰা শেষলৈ চাই থাকক আৰু লগ পাম আকৌ নেক্সট ভিডিঅ'লৈ থেংক ইউ